Hello everyone, welcome back to our channel অসম দৃষ্টি। ভ্ৰমণৰ দৃশ্য আপোনালোকে বহুত চালে, কিন্তু এতিয়া চাওক আমাৰ কৰ্মক্ষেত্ৰখনৰ অলপমান দৃশ্য। আমি 10 গৰাকী মহিলা গোট খাই এটা আত্মসহায়ক গোট খুলিলোঁ আৰু এই আত্মসহায়ক গোটটোৰ নাম হৈছে সখী আত্মসহায়ক গোট। কামৰ কোনো সৰু বৰ নাই, গতিকে আমি সৰু সুৰাকৈ ব্যৱসায় আৰম্ভ কৰিছোঁ আমাৰ গোটৰ সদস্যসকলে মিলিজুলি। আৰু বৰ্তমান আমাৰ ৰেডি হৈ গ'ল মালপোৱা, এফালে নিমকি আৰু এফালে আমাৰ সখীসকলে বৰ্তমান বনাই আছে আৰু নিমকি। আমি এতিয়া পেকেটিঙৰ কামত লাগিম। বৰ্তমানলৈকে আমাৰ পেকেটিং কাম চলি আছে। আৰু ইয়াতে এষাৰ কথা কৈ থওঁ, আপোনালোকক যদি ঘৰতে বনোৱা নিমকি, আচাৰ, পিঠা, তিলপিঠা তেনেকুৱা ধৰণৰ সামগ্ৰী লাগে, তেনেহ'লে আগতীয়াকৈ অৰ্ডাৰ কৰিব আৰু ধেমাজি স্থিত সখী ষ্ট'ৰ কেন্দ্ৰৰ পৰা ক্ৰয় কৰিব পাৰিব। লগতে আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি আমাৰ এই ক্ষুদ্ৰ ব্যৱসায়টো আগলৈ আৰু আগবঢ়াই লৈ যাব পাৰোঁ।